মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আজিৰ দিনটোত তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মই পুৱাবেলা এটা ভিডিঅ' তোমালোকৰ বাবে পাব্লিছ কৰিছোঁ, আপলোড কৰিছোঁ। সেইটোত মই ক্লাছ 6ৰ হিন্দী পেপাৰখন কৰি দিছোঁ। এইবাৰ মই ক্লাছ 6ৰ অসমীয়াৰ প্ৰশ্নকাকতখন কৰি দিবলৈ ওলাইছোঁ। মই যিখন প্ৰশ্নকাকত কৰিবলৈ লৈছোঁ, এই প্ৰশ্নকাকতখন ক্লাছ 6ৰ এইবাৰৰ ইউনিট টেষ্টৰ। কেতবোৰ স্কুলৰ ইউনিট টেষ্ট চলি আছে আৰু কিছুমানৰ আৰম্ভই হোৱা নাই, আৰু কিছুমানৰ হয়তো সেই বিষয়টো পাৰ হৈ যোৱা নাই। গতিকে মই তোমালোকৰ কামত আহিব বুলি এই ভিডিঅ'টো পুনৰবাৰ আকৌ বনালোঁ। ৰাতিপুৱা এটা ভিডিঅ' দিছোঁ, তোমালোকৰ সহায় হওক, বন্ধৰ বাৰ আকৌ এতিয়া এটা ভিডিঅ' বনাইছোঁ। এতিয়া চোৱা, মই যেনেদৰে তোমালোকৰ বাবে কৰি উলিয়াইছোঁ কামৰ মাজতো, বিভিন্ন কামৰ মাজত, মই আশা ৰাখিছোঁ তোমালোকেও তেনেদৰে ইয়াক গুৰুত্ব সহকাৰে লৈ এই প্ৰশ্নকাকতখন কিদৰেনো সমাধান কৰিছোঁ চাবা, আৰু শিকি বুজি লৈ নিজৰ পৰীক্ষালৈ সাজু হ'বা। আৰু আৰম্ভণিতে কৈছোঁ, তোমালোকৰ যদি কিবা নোৱাৰা প্ৰশ্ন থাকে, সেই প্ৰশ্নৰ উত্তৰ কমেণ্ট বক্সত তোমালোকে কৈ মোক সুধিব পাৰা, আৰু মই তোমালোকক সেই প্ৰশ্নৰ সমাধান ভিডিঅ'তে হওক বা ব্যক্তিগতভাৱেই হওক মই কৰি দিম। এয়া মই তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিলোঁ। তোমালোকৰ সুবিধা হ'লেই মোৰ ভাল লাগিব। তোমালোকক যদি কিবা সহায় কৰিব পাৰোঁ, তেতিয়া মই নিজেই সুখী হ'ম। এতিয়া তোমালোকে প্ৰশ্নকাকতখনলৈ আহা। কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে? এইটো সবাতোকৈ আপোন নামৰ তোমালোকৰ পাঠ্যপুথিৰ 1 নম্বৰ পাঠৰ কবিতাটোৰ পৰা দিছে। উত্তৰ চোৱা, কবিয়ে নিজৰ আই, দেশ আৰু ভাষাক সবাতোকৈ আপোন বুলি কৈছে। খ প্ৰশ্নটো চোৱা, সবাতোকৈ আপোন কবিতাটি অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? উত্তৰ চোৱা, কবিতাটিত অন্তৰৰ ভাৱ নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ইয়াত গ প্ৰশ্নটো চোৱা, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? অৰণ্যত চিকাৰ কৰি সম্ৰাট আকবৰে অৰণ্যত চিকাৰ কৰি ভাল পাইছিল। মই আকৌ কৈছোঁ, উত্তৰটো হ'ব সম্ৰাট আকবৰে অৰণ্যত চিকাৰ কৰি ভাল পাইছিল। ঘ প্ৰশ্নটো চোৱা, নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? উত্তৰটো হ'ব, নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠ্যপুথিত উল্লেখ থকা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব, আমাৰ পাঠ্যপুথিত উল্লেখ থকা হেম সৰস্বতীয়ে ৰচনা কৰা পুথিখনৰ নাম হৈছে প্ৰহ্লাদ চৰিত্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, অসমীয়া শব্দটো প্ৰচলন কাৰ আমলত বেছিকৈ হৈছিল? অসমীয়া শব্দটোৰ প্ৰচলন ইংৰাজ আমলতহে বেছিকৈ হৈছিল। দ্বিতীয় প্ৰশ্নটো চোৱা, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে দুই ধৰণে লিখিব পাৰা।
এক আকবৰে যেনেকৈ কৈছিল হুবহু তেনেকৈ তোমালোকে ক'ব পাৰা, আৰু নহ'লে সেইখিনি কথাকে তোমালোকৰ নিজৰ ভাষাৰে সজায়ো ক'ব পাৰা। আকবৰে, মই উত্তৰত লিখিছোঁ, আকবৰে শেষত বীৰবলক কৈছিল, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে স্বীকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। এনেকৈ লিখিব পাৰা, অথবা নহ'লে তুমি এনেদৰেও লিখিব পাৰা, আকবৰে শেষত বীৰবলক সেইদিনাৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হোৱা বুলি কৈছিল। তেওঁ লগতে কৈছিল যে তেওঁৰ আগলৈ স্বীকাৰ কৰাৰ হেঁপাহ শেষ হৈছে। এইখিনিলৈকে এইকেইটা প্ৰশ্নৰ উত্তৰ হ'ল। ইয়াৰ পিছত বৰ্গীয়া জ প্ৰশ্নটোৰ উত্তৰ চোৱা। বৰ্গীয়া জ প্ৰশ্নটো আছে, বৰ্গীয়া জটো দিছে, ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? উত্তৰটো হ'ল, ৰাজকন্যাৰ লগত প্ৰচলিত নিয়ম অনুসৰি 40খন পশুপক্ষীহীন অৰণ্য দিব লাগিছিল, কিন্তু ৰাজ্যত সেই সময়ত তেনে অৰণ্য 25খন মানহে আছিল। সেয়ে ৰাজকন্যাৰ পিতাকে 2 মাহ সময় বিচাৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। নৱকান্ত বৰুৱাদেৱে কোনখন উপন্যাসত সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? উত্তৰ হ'ব, নৱকান্ত বৰুৱাদেৱে ককাদেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছত অলিখিত বা মৌখিক সাহিত্য মানে কি? উত্তৰ, যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, মানুহৰ মুখে মুখেহে প্ৰচলিত হৈ থাকে, সেই সাহিত্যই হৈছে অলিখিত বা মৌখিক সাহিত্য। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহা। 2 নম্বৰ প্ৰশ্নটোত দিছে, ভাষাৰ 2টা উপাদানৰ নাম লিখা। ভাষাৰ উপাদান কেইবাটাও আছে, তাৰ ভিতৰত 2টা উপাদান হৈছে, ভাষাৰ 2টা উপাদান হৈছে শব্দ আৰু বাক্য। তাৰপিছত 2খ, প্ৰাক শংকৰী যুগ বুলিলে কোনটো যুগক বুজোৱা হয়? উত্তৰ, শংকৰী যুগৰ আগৰ যুগটোকেই প্ৰাক শংকৰী যুগ বুলি জনা যায়। তাৰপিছত প্ৰশ্নটো চোৱা। অসমীয়া ভাষাত সোমাই পৰা 2টা ইংৰাজী শব্দ লিখা। উত্তৰ হ'ল, অসমীয়া ভাষাত সোমাই পৰা 2টা ইংৰাজী শব্দ হৈছে টেবুল আৰু পেন। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোলৈ যোৱা। বাক্য ৰচনা কৰা। কথা চহকী মানে কি? খুব বেছি কথা কোৱা মানুহ, নহয় জানো? এতিয়া কথা চহকী মানুহ আটাইৰে অপ্ৰিয় মানে কোনেও ভাল নাপায়। কথা চহকী, বেছিকৈ কথা কোৱা মানুহক কোনেও ভাল নাপায়, এইটোকে আমি কৈছোঁ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। শুৱনি, দ্বিতীয় শব্দটো হ'ল শুৱনি। আমাৰ গাঁওখন অতি শুৱনি। শুৱনি মানে ধুনীয়া, সুন্দৰ। তাৰপিছত ধুনীয়া শব্দটো দিছে বাক্য সাজিবলৈ। তেওঁলোকৰ ফুলনিখন অতি ধুনীয়া। তাৰপিছত দিছে সুবিশাল আৰু শেষৰটো দিছে পুৰণি। এই সুবিশাল পৃথিৱীত
ভিন ভিন জাতিৰ লোক আছে। তাৰপিছত পুৰণি, আইতাৰ পুৰণি ৰিহা পিন্ধি মই বিহু নাচোঁ। আইতাৰ পুৰণি ৰিহা পিন্ধি মই বিহু নাচোঁ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আহিলে সমাৰ্থক শব্দ দিয়া, সমাৰ্থক শব্দ লিখা। ইংৰাজীত যাক আমি চিননিম বুলি কওঁ। তাৰমানে এই শব্দবিলাকৰ বদলি আমি কোনকেইটা শব্দ ব্যৱহাৰ কৰিব পাৰোঁ? ধুনীয়া, অৰ্থ কিন্তু একে হ'ব লাগিব। ধুনীয়াটো আমি কি কৰিব পাৰোঁ? সুন্দৰ বুলিও ক'ব পাৰোঁ। তাৰপিছত চেনেহী, চেনেহী মানে মৰমৰ বা অতি মৰমৰ। পুৰণি, প্ৰাচীন। সুবিশাল, বিস্তীৰ্ণ। পুথি, গ্ৰন্থ। এইখিনিলৈকে হৈ গৈছে। এতিয়া প্ৰশ্নখনৰ সিপিঠি আমি চাম। তলত দিয়াবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিওৱা। তলত যিবোৰ শব্দ দিছে তাৰ পৰা বিশেষ্য আৰু বিশেষণ বাছি উলিয়াবলৈ কৈছে। ৰঙালী, ৰঙালী, ৰঙালীটো বিশেষণ। তাৰপিছত ধুনীয়া, ধুনীয়াটো বিশেষণ। তাৰপিছত দিছে দেশ, দেশটো বিশেষ্য। তাৰপিছত দিছে সুখ, সুখটো বিশেষ্য। সুখ শব্দটো বিশেষ্য পদ। তাৰপিছত সুখৰ পিছত দিছে জেতুকা, সুখৰ পিছত দিছে জেতুকা। জেতুকাটো বিশেষ্য পদ। তাৰপিছত ৰচিত, ৰচিত, ৰচিত শব্দটো বিশেষণ। তাৰপিছত দিছে স্থানীয়, স্থানীয় শব্দটো বিশেষণ। কাগজ, কাগজটো বিশেষ্য। তাৰপিছত কবিতা, কবিতাটো বিশেষ্য। তাৰপিছত দিছে প্ৰচলিত, প্ৰচলিত, এই প্ৰচলিত শব্দটো বিশেষণ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটোলৈ চোৱা। নিৰ্দিষ্টতাবাচক প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় তু, তি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। তিৰোতা, আমি কি কওঁ? তিৰোতা জনি। ছাতি, ছাতিটো, ছাতিটো। তাৰপিছত কেঁচুৱা, কেঁচুৱা, আমি কওঁ কেঁচুৱাটি। তাৰপিছত ঘৰ, ঘৰ, ঘৰখন বুলি কওঁ আমি। এয়া মই ঘৰখন লিখিছোঁ। তাৰপিছত কিতাপ, কিতাপ, কিতাপখন, কিতাপ শব্দটো কি হ'ব? কিতাপখন। তাৰপিছত আহিলে ছোৱালী, ছোৱালী জনী, ছোৱালী জনী হ'ব। তাৰপিছত ফুলনি, ফুলনি, ফুলনিখন। তাৰপিছত নৈ, নৈখনি। পৰ্বত, পৰ্বতটো। তাৰপিছত স্কুল, স্কুলখন। এইখিনিলৈকে নিশ্চয় তোমালোকৰ অসুবিধা নাই। সহজ কথাবোৰ, এই সহজ কথাবোৰ সহজ ধৰণেই তোমালোকে বুজি লোৱা ইচ্ছা চাগে নিশ্চয়। আৰু এইখিনি কৰিবলৈও মোৰ হিচাপত তোমালোকে অসুবিধা পাব নালাগে। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা। সবাতোকৈ আপোন কবিতাটি, কবিজনৰ নাম লিখি প্ৰথম 8 শাৰী মুখস্থ লিখা। এতিয়া
সবাতোকৈ আপোন নামৰ কবিতাটোৰ কবিজনৰ প্ৰথমতে আমি লিখিবলৈ লওঁতে এনেদৰে কবিতাটোৰ নাম লিখিম। তাৰপিছত আমাৰ কবিতাটোত কিতাপখনত যেনেকৈ আছে লাইনবোৰ চোৱা, হয়তো নহ'ব পাৰে, এয়া দেখিছানে লাইনবোৰ এটা নিৰ্দিষ্ট ষ্টাইলত লিখা হৈছে। হয়তো নহ'ব পাৰে, ইয়াতে গেপ দিছে, দি আগৰ মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই, ইয়াতে কমা আছে, গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলেহি চিনাই। ইয়াত 1 2 3 4 লাইন হৈ গ'ল। এতিয়া তোমাক কেই লাইন লিখিবলৈ কৈছে? 8 শাৰী। 8 শাৰী লিখিবলৈ গ'লে তুমি 2টা ষ্টেঞ্জা লিখিব লাগিব আৰু এই 4 শাৰীও তুমি লিখিব লাগিব। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী। তোমালোকে ইয়াত ছবিটো দিয়াৰ কাৰণে ইয়ালৈ গৈছে, কিন্তু তোমালোকে এই লাইনটো অকণমান এইখিনিৰ মাজত গেপ দি এনেদৰে এই গেপটো মেইনটেইন কৰিবা, কৰি এইখিনি তুমি এনেকৈ বেকাকৈ লিখি ইয়াৰ তলতে লিখিলেও হ'ব, কাৰণ ছবিটো যিহেতু নাথাকিব তোমালোকৰ বহীত। তাই এই 4 শাৰীও তোমালোকে লিখিবা। খুব সহজ কবিতাটো লিখিবলৈ, বা শব্দবোৰতো টান নহয়েই। দ্বিতীয় কথা, তোমালোকে চোৱা, দ্বিতীয় লাইনটোত কমা এটা আছে, 4 নম্বৰ লাইনটোত দাঢ়িডাল আছে। ইয়াতো দ্বিতীয় লাইনটোত কমা এটা আছে, 4 নম্বৰ লাইনটোত দাঢ়ি এটা আছে। গতিকে এইখিনি তোমালোকে দিবা। দি তোমালোকে শেষত কি কৰিব লাগিব, এই কবিতাটো যেনেকৈ ইয়াত লিখিছে, যেনেদৰে কবিতাটোৰ শেষত ইয়াত লিখিছে কবি নৱকান্ত বৰুৱা, তোমালোকেও কি কৰিবা, এইখিনিতে কবি বুলি মই লিখি থৈছোঁ, ইয়াতে তোমালোকে নৱকান্ত বৰুৱা বুলি লিখি দিবা। আৰু ইয়াত তোমালোকে 4 শাৰী 8 শাৰী ভুল নোহোৱাকৈ কবিতাটো দাঢ়ি কমাৰে সৈতে সম্পূৰ্ণ সুন্দৰকৈ লিখিবা। এতিয়া শেষৰ প্ৰশ্নটো চোৱা, অৰ্থ লিখা যিকোনো 4টা, আমি কিন্তু 4টা নিলিখোঁ, আমি গোটেইকেইটাই লিখিম। পৰীক্ষাত তোমালোকে 4টা লিখিবা, হ'ব? এতিয়া অৰ্থ লিখা চোৱা, আমি এনেদৰে দুভাগ কৰি ল'লোঁ, শব্দ আৰু অৰ্থ। শব্দটো আমি লেফ্ট ছাইডে লিখিম আৰু অৰ্থটো আমি ৰাইট ছাইডে লিখিম। ইয়াক এনেদৰে আণ্ডাৰলাইন কৰি দিম আমি। তাৰপিছত প্ৰথমটো শব্দ হ'ল সবাতো। সবাতো সুবিশাল, সবাতো সুবিশাল। তৃতীয় শব্দটো হৈছে চহকী, চহকী লিখিছোঁ। স্থানীয়, অলিখিত, এইটো অলিখিত, কুমলীয়া। এই শব্দ ইয়াৰ অৰ্থ লিখিব লাগে। তোমালোকক পৰীক্ষাত 4 মাৰ্ক দিছে, 4টা লিখিব লাগে, কিন্তু মই তোমালোকে জানিবৰ কাৰণে মই আটাইকেইটাই কৰি দিছোঁ। পৰীক্ষাত কিন্তু তোমালোকে যেইটা কয় সেইটাহে লিখিবা, বেছিকৈ লিখিলে বেছি নম্বৰ নোপোৱা, গতিকে সময়হে আমাৰ নষ্ট হ'ব। সবাতো মানে সকলোতকৈ, সুবিশাল মানে বৰ ডাঙৰ, চহকী মানে ধনী, স্থানীয় মানে নিজৰ ঠাইৰ, অলিখিত মানে যাৰ লিখিত ৰূপ নাই, কুমলীয়া মানে অপূৰত কম বয়সীয়া। এইখিনিতে আজিৰ এই পেপাৰখন সম্পূৰ্ণ হৈছে। মই আশা কৰিছোঁ তোমালোকে কেৱল পেপাৰখনকে কৰি নথবা, এই পেপাৰখনটো চাবাই, তাৰ লগতে তোমালোকৰ যিকেইটা পাঠ পৰীক্ষাৰ বাবে বাছি দিছে, ইমানৰ পৰা ইমানলৈ আহিব, 1 নম্বৰৰ পৰা 4 নম্বৰলৈ আহিব বা 3 নম্বৰলৈ আহিব, যেই নম্বৰ কওক, সেই আটাইকেইটা পাঠ ভালদৰে পঢ়িবা, তাৰ তলৰ প্ৰশ্নোত্তৰবোৰ কৰিবা আৰু ব্যাকৰণখিনিও কৰিবা। যদি তাৰ ভিতৰত এতিয়াও কিবা নজনা বস্তু আছে মোলৈ কমেণ্ট বক্সত লিখিবা, মই তোমালোকক সেই প্ৰশ্নৰ উত্তৰ কৰি দিম। আজিলৈ তেনেহ'লে এৰিলোঁ, ধন্যবাদ।